For latest update, Roy Academy channel to subscribe korok, logote osor thoka bell icon to press korok. Hello guys, welcome to Roy Academy. Aji amar etu video hol one word substitution part 4, right? So ami agote part 1 2 3 korisu, apnaloke jodi video soa nai মোৰ যেটো vocabs playlist তাত গৈ আপোনালোকে লিষ্টটো চাব পাৰে আৰু তাত বাকিখিনি কভাৰ কৰিব পাৰে সো এইটো ভিডিওত আমি 10টা ভিডিও 10টা ওয়ার্ড আমি কভাৰ কৰিম আৰু এই 10টা ওয়ার্ড মই আপোনালোকক ভিজুয়ালাইজ কৰি দিম ৰাইট এনেকৈ মই পিকচাৰ দি দিম ঠিক আছে এনেকৈ পিকচাৰ দি দিম পিকচাৰ দি আপোনালোকক মই ভিজুয়ালাইজ কৰিব চেষ্টা কৰিম আৰু ভিজুয়ালাইজ কৰিলে কি হ'ব আপোনালোকে যেটো পঢ়িব এবাৰতে মনত থাকি যাব নেক্সট টাইম আৰু এই ওয়াৰ্ডৰ কাৰণে জীৱনত আৰু টেনচন ল'ব নালাগে সো আমি দেৰি নকৰি আৰম্ভ কৰো আহক তাৰ আগতে এটা ৰিকুৱেষ্ট যদি আপুনি চেনেলটো সাবস্ক্ৰাইব কৰা নাই আৰু নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক যাতে যেতিয়াই মই এনেকুৱা নতুন ভিডিও দিও আপোনালোকে লগে লগে তাৰ আপডেট পাই যায় সো আমি টাইম বৰবাদ নকৰি আৰম্ভ কৰো সো আমাৰ যেটো প্ৰথম কোৱেশ্চন দিছে প্ৰথম যেটো আমাৰ ওয়াৰ্ড হৈছে হেটো হল সামথিং দ্যাট ইজ নো লnger ইন ইউজ মানে এনেকুৱা এটা বস্তু যেটো আৰু নেক্সট আৰু কোনো কামত নালাগে মানে শেষ হৈ গল আৰু তাৰ কোনো কাম নাই আপোনালোক কেতিয়াবা WhatsApp যেটা আপডেট কৰিব আহে তাত এনেকুৱা এটা সেন্টেন্স দেখিছে your WhatsApp become absolute right মানে যেটো এটা আৰু কামত নাই মানে হেতু ভাৰ্সন আৰু কামত নাই এটা নেক্সট নতুনকৈ ভৰাব লাগিব সো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব obsolete right সো তাৰ পিছত আমি চাও a journey specially by sea আপোনালোকে দেখিব পাৰিছে মানে সাগৰৰ যাত্ৰা কৰিছে অপচন দিছে সাফাৰি বি ফ্লাইট সি ভয়েজ ডি ওডিসি ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব বি আপোনালোকে নিশ্চয় শুনিছে চাগে বন ভয়েজ মুভিটো থাকে তেনেকুৱা বহুত সো ইয়াক কোৱা হয় ভয়েজ ৰাইট তাৰ পিছৰটো এ ম্যান হু walks in sleep আপোনালোকে পিকচাৰটো চাইছে আৰু টোপনিতে বহুতে খুস্ক হয় আমাৰ মাজতো আছে আমাৰ বহুতে এনেকুৱা থাকে সো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব অপচন বি somnambulist right so ইয়াৰ যেটো নেক্সট আমাৰ ওয়াৰ্ডটো হল হেতু হৈছে a place where everything is perfect perfect ঠাই কোনে নিবিচাৰে বাৰু যদি স্বৰ্গ হৈ গ'ল হেতেন এতিয়া কথা হল স্বৰ্গটো পারফেক্ট হ'ব নোৱাৰে কিন্তু এনেকুৱা এটা ঠাই যত সব সকলোবোৰ পারফেক্ট মানে তাক কি বুলি কোৱা হয় রাইট আপোনালোকে পিকচাৰটো ভিজুয়ালাইজ কৰিছে চাগে কি ধুনিয়া জায়গা যে নহক ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হ'ব অপচন সি ইউটোপিয়া ইয়াৰ পিছৰটো আমি চাও the one who loves and collect books দেখিছে কিতাপৰ মাজত ছোৱালীজনী পঢ়ি আছে তাই কিতাপ কালেক্ট কৰিও ভাল পায় আৰু কিতাপ পঢ়িও ভাল পায় তেনেকুৱা মানুহক কি বুলি কোৱা হয় ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব অপচন সি বিব্লিওফাইল ৰাইট তাৰ পিছৰটো আমি চাও one who lives among stranger এতিয়া কথা হল one who lives among stranger ইয়াৰ শুদ্ধ উত্তৰটো হল অপচন এ এলিয়েন এতিয়া এলিয়েন বুলি ক'লে আপোনালোকৰ হেই টিভিত থকা কিছুমান কাৰ্টুনৰ কথা মনত পৰে ৰাইট তেনেকুৱা কিবা কাৰ্টুনৰ কথা মনত পৰে কিন্তু হে একচুয়ালি তেনেকুৱা নহয় ধৰক এতিয়া এজন ফৰেনাৰ ব্ৰিটেনৰ মানুহ যদি আমাৰ নাবৈচাত আহি কোনোবা থাকে বা কোনোবা লখিমপুৰ বা কোনোবা যদি তেনেকুৱা থাকে আৰু তাত বোলে গুটেখিনি আমি অসমীয়া আৰু হি অকলহৰীয়া হল ব্ৰিটিছ তেনেকুৱা ক্ষেত্ৰত হি হৈ যাব আমাৰ কাৰণে এলিয়েন ৰাইট এতিয়া তাৰ কাৰণে আমি হৈ যাম স্ট্ৰেঞ্জাৰ্স যিয়ে নহক তাৰ নেক্সট আমি চাও one who hates mankind ঠিক আছে আপোনালোকে দেখিব পাৰিছে এই মানুহজনক গুটেখিনি মানে খেলিব লৈছে one who hates mankind ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব অপচন বি মিজান্থ্ৰোপিষ্ট ইয়াৰ যেটো পিছৰটো one who abstain from alcoholic drink এনেকুৱা বহুত মানুহ আছে যিসকলে এলকহল নাখায় তাক কি বুলি কোৱা হয় ইয়াৰ অপচন দি আছে teetotaler বি tantrum সি theist ডি tront ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হ'ব অপচন এ teetotaler ৰাইট তাৰ পিছৰটো আমি চাও a person with whom one works এজন মানুহ যাৰ লগত মানে আপুনি কাম কৰে তেও কি বুলি কোৱা হয় অপচন এ contemporary বি companion সি partner ডি colleague ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু আপোনালোকে নিশ্চয় গম পাইছে এটো হল ডি colleague সো স্পেশালিস্ট অফ কিডনি ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু কি হ'ব আপোনালোকে মোক কমেন্ট কৰি জনাব সো থ্যাংক ইউ গাইস আজিৰ ভিডিওত এইখিনি আছিল নেক্সট মই আকৌ 10টা কোৱেশ্চন 10টা এনেকুৱা ওয়াৰ্ড লৈ আহিব চেষ্টা কৰিম যদি ভিডিওটো ভাল লাগে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব সো থ্যাংক ইউ জয় অসম